হাই এভৰিৱান, কি খবৰ? আশা কৰিছোঁ ভালেই আছে। মই কিস্তি আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু কালি পৰহি যি গৰম পৰিছে নহয়, ফেনৰ হাৱায়ো কাম দিয়া নাই। আৰু আজি ক'ৰবালৈ যাম বুলি ভাবিছোঁ। এতিয়ালৈকে ডিচিশ্যনটো হোৱা নাই ক'ত যাম, কিন্তু যাম। আজি অলপ বতৰটো ঠাণ্ডা পৰিছে, সেইটো কাৰণে ভাবিছোঁ আজিয়ে ওলাই যাওঁ বুলি। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ব'লক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই, আজি আমি চিৰিয়াখানা আহিলোঁ। এতিয়া ইহঁতক লৈ পেলাই সেয়া ইহঁতকেইজনী। আজিকালি বহুত দিগদাৰ হ'ল দেই, অফলাইন নোহোৱাৰ কাৰণে অনলাইনত কিবা বেছিকৈ লোৱা যেন লাগিলে পইচাটো। আগতে ইমান পইচা নলৈছিলে, এজনৰ 50 টকাকৈ লৈছিলে। আগতে মোৰ কিবা সিটো নে তাৰ আগৰ বছৰত মই আহিছিলোঁ বেলেগ মানুহ ফুৰাবলৈ, কিন্তু ইমান লোৱা নাছিলে। এতিয়া 50 টকাকৈ হ'ল টিকেট, তাকো অনলাইন। অফলাইন নাই এতিয়ালৈকে, অফলাইন দিয়া নাই। কি খাই যা এইটো মানে খাওঁ লাগি গৈছে তাই এতিয়া। সেইটো কাৰণেও 10 টকা এটা দি থৈ আহিবলগীয়া হৈছে বটলটোৰ কাৰণে। 50 টকাই দিলোঁ আমি, মানে 10 টকীয়া নাছিলে, সেইটো কাৰণে 50 টকা দি আহিবলগীয়া হৈছে। 45 টকাত কিনি পেলাই 45 টকাত কিনি 50 টকা দি থৈ আহিছোঁ। সেয়া নাইবা ভিতৰত ক'ৰবাত পেলাম বুলি, সেইটো ভালেই কৈছে বাৰু, বেয়া কৰা নাইকিয়া। আৰু এতিয়া সোমালোঁ। ইহঁতকেইজনীক কৈছোঁ খোজকাঢ়িবলৈ আৰম্ভ কৰিবলৈ। খোজকাঢ়ি ভাল লাগে ইয়াত, একদম পৰিৱেশটো গ্ৰীণ ভাল লাগে। আজিকালি বান্দৰ নাই দেখা। বান্দৰ আগতে বহুত আছিলে বান্দৰ, কিন্তু তথাপিও আগতে সোমাই অহা গেটখনত একো আনিবই নোৱাৰিব। কেইবাবাৰো মোক একদম টানি নিয়া নিচিনাকৈ নিছে খোৱা বস্তু। এইবাৰ বান্দৰ মই এতিয়ালৈকে দেখাই নাই। সেই বান্দৰ যাক ক'ত আছে জানো। এইফালে খেলাৰ কাৰণে বাচ্ছা, সেয়া শিশু উদ্যান আছে, খেলি আছে ধুনীয়াকৈ বাচ্ছাবিলাকে। আৰু এতিয়া ব'লক লৈ যাওঁ, ক'ত কি দেখুৱাব পাৰোঁ। চেষ্টা কৰিম দেখুৱাবলৈ অকণ। মোনো এইটো ধৰ আছলি, নকলি কেনেকৈ হ'ব বাৰু? এইটো কি তহঁতকেইজনী ভালকৈ দেখুওৱা নাই যে, অকণ মুখকেইখন উলিয়াই দে। হ'ব, ইয়াতকৈ দেখা দিব নালাগে। কিয়? লাজ লাগে নহয়। আৰু এইকেইটা বগা শগুন হয়। এইফালে এইটো, দুটা। এইফালে চা। মইনা ইহঁতৰ নামাতেনে? এইটো ফুটা ক'ৰবাত আছিলেতো, ধুনীয়াকৈ মইনা মাতে। ইটো চাইডে আছে হ'বলা সেইখিনি মইনা চৰাইখিনি। মইনা আগতে ধুনীয়াকৈ মাতে। মইনা মাতিছে যা। মইনা আহ। মইনা এইটো কি? ৰূপালী দৰিকা। একেবিধতে বহুত চৰাই দি থকা থাকে। এইটো ৰূপালী দৰিকা। এটুকু জেগাতে মোক ৰাখি থৈ দিছে, ফটো মাৰি। সেইটো কাৰণে মোক মানে ৰাখি থৈ দিছে। মই ৰখি আছোঁ অথনিৰ পৰা, এটা জেগাৰ পৰা যাবই পৰা নাই। ফটো উঠিছ তই আৰু কৈছা আমি ৰাখি থৈছোঁ। এই জেগাখিনি ইমান ধুনীয়া লাগে, গ্ৰীণ একদম বহুত ধুনীয়া লাগে জেগাখিনি। কি ধুনীয়াকৈ চৰাইবোৰে মাতি আছে, কিন্তু দেখা নাযায়। এটা ধুনীয়া পশু ঘাঁহ খাই আছে। এইটো কি পশু নাজানো বাৰু দেই। এতিয়া আমি উঠি গৈ আছোঁ বাঘ চাবলৈ। কিমান যে খোজকাঢ়িব লাগে চিৰিয়াখানাত আহিলে, ভৰি বিষাই যায়। বনৰ ৰজা বাঘ হয় এইকেইটা। বনৰ ৰজা বাঘ দুটা শুই আছে।
বা গুগনি লৈ আছে গুজৰি আছে এইটো ওচৰলৈ আহিছে চাই মনিষা মোক দেখিয়ে ওচৰলৈ আহিছে মনিষা এইটো ভালুক একদম ওপৰত শুই আছেগৈ নচা নাই অ' গা খজুৱাইছে আমাৰ এজনী আকৌ কৈ আছে বোলে নাচিছে বোলে গা খজুৱাই আছে ধুনীয়াকৈ শুই আছে একদম ওচৰতে ৰখি আছে এইফালে ইয়াত একো নাই হ'বলা এইখিনি জেগাত খালী একো নাইকিয়া এইকেইটা সিংহকেইটাই খাই বৈ পূৰা আৰামত অঁ দানা দিছে সেইটো কথা গম পাই গৈছে ন সেইফালে দানা দিছে টিং বজাই বজাই আৰু এইফালে গম পাই গৈছে সেয়া শব্দ দি টিং বজাই বজাই গম পাই গৈছে সেয়া গৈছে লাহে লাহে ওলাই নাখায় কিয় খাব বাৰু সিহঁতক গেট বন্ধ কৰিহে দিছে তাত সোমাই পেলাই দিয়া নাই নহয় সেয়া গ'ল দানা খাবলৈ সিহঁতক গঁড় এই দুটা আছে ইয়াত গৰমতে পানী পূৰা পৰি পৰি আছে গঁড়কেইটা এইকেইটা মৃগ পহু এইকেইটা ইমু ইমান ডাঙৰ ডাঙৰ কণী পাৰে চানা বা ইহঁতক কি ধুনীয়াকৈ হেৰি কৰে নহয় উগাৰিছে ইমু টাইম হৈ গৈছে ওলোৱা এতিয়া আমি গৈ আছোঁ ওলাই আৰু বহুত বস্তু নাইকিয়া হ'ল আগতে বহুত বস্তু মৰাৰ পাছত সম্ভৱ অনা নাইকিয়া বহুত বস্তুৱেই নাইকিয়া এতিয়া বৰ্তমান কিবা খালী খালী নিচিনা লাগিছে চিৰিয়াখানা ইমান চাবলগীয়া বস্তু সিংহ বাঘ মোটামুটি কেইটামান বস্তু আছে ইমান জন্তুবোৰ নাইকিয়া বস্তুবোৰ আহিছে জন্তুবোৰ নাইকিয়া আমাৰ এজনীয়ে জোলনাচ খেলে তাই বৰটোৰ লগত মানুহজনে নিমিলে সেইটো কাৰণে ইমান ধুনীয়া লাগিছে ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে সেই বটলটো লৈ থাকিবলগীয়া হৈছে কেছটো কি বটলটো মানে 50 টকা দি থৈ আহিছোঁ বটলটো বেছ সেইটো কাৰণে লৈ থাকিবলগীয়া আছে বিশেষকৈ ফুলখিনি ইমান ধুনীয়া লাগিছে ইমান ধুনীয়াকৈ ফুলখিনি ফুলি আছে সেইটো কাৰণে মোৰ ভাল লাগিলে দেখাই দিছোঁ দেই গোটেইখিনি ফুলি আছোঁ আৰু আমাৰ ইফালে এজনী খেলিবলৈ গৈছে কিন্তু তাইৰ বয়সটো মানে কি তাই 7ত পাইছে কিন্তু জোখতকৈ বেছি বাঢ়িছে যে সেইটো কাৰণে মানে হেৰি খেলিবলৈ যোৱাৰ লগে লগে মানে এইবিলাকে ডাঙৰ ছোৱালী বুলি ভাবে সেইটো কাৰণে তাই অকণমান নিজেও লাজ পায় মানে আমাৰ এই বুঢ়ী দুজনীয়ে জোলনা খেলিবলৈ লাগিছে এতিয়াহে শান্তি মুনুতো সেইযোৰ হেৰি তলত লাগি যাব চা তেনেকৈ নহয় দীঘলকৈ ল বেছিকৈহে লাগিব অঁ দীঘল কৰি ল নাইবা হিলছটো তলত লাগি গৈছে এইটো আমাতকৈ চবতকৈ ডাঙৰ লাগে এতিয়া ওখ এনেকুৱা বাঢ়িছে কি কৰিম আৰু তহঁতে চবতে উঠ মাত্ৰ চবতে উঠ মই নোৱাৰো দেই তহঁত দুজনী ঘূৰাবলৈ চা কো সৰু ল'ৰাটোক লগাইছ তহঁত দুজনী
তহঁত দুজনী এতিয়া ঘূৰি থাক মই যাওঁ মই ৰখাবলৈ নাই মুনু সৰি পৰিবি ৰখাই দিওঁ ৰ মই বহি লৈছোঁ ইমান বেছি ভাগৰ লাগিছে গৰম উঠিছে সেইটো কাৰণে এইটো ধুনীয়াকৈ বহি লৈছোঁহি চবেই পাৰ্কখনত খেলি আছে চাবি দুখ পাবি হয় এই তাই এনেও গধুৰ আছেতো তাইৰ ওজন বেছি আছে যাওঁ আৰু এতিয়া ওলাওঁ বান্দৰতকৈ মানুহে বেছি চিঞৰিছে গোটেইখিনিয়ে চিঞৰি সিহঁতকেইটাক বান্দৰকেইটাক পাগল কৰি দিছে মানুহে বেছি চিঞৰিছে বান্দৰতকৈ হলৌ বান্দৰ হয় এইখিনি হলৌ বান্দৰ গোটেইকেইটা দুইটা অঁ হলৌ বান্দৰে হয়